মই আৰএনৱাই নিউজৰ পৰা স্বাগতম জনাইছোঁ। বৰ্তমান লকডাউনৰ ৰাজ্যৰ পৰা আপুনি কেনেকুৱা হয়? নিশ্চয় লকডাউনৰ প্ৰথম বস্তুটো ৰাইজৰ কাৰণে ভালেই আছিলে, কিন্তু যেতিয়া দিনটো বাঢ়ি গৈ থাকিল আৰু তাৰোপৰি 20 তাৰিখৰ পিছৰ পৰা এইটো ৰাইজসকল অলপ কনফিউজ হৈছে নাজানো, কিন্তু সঁহাৰিটো আগতকৈ কমি আহিছে। সাধাৰণ কিছুমান মানে বাহানা লৈ পেলাই সৰু সৰু কথা কিছুমান লৈ পেলাই বিভিন্ন অজুহাত লৈ পেলাই ৰাইজে এতিয়া কি হৈছে ওলাই আহিবলৈ চেষ্টা কৰিছে। ৰঙিয়াতে ৰাস্তা পদূলি বহুত বেছি, গতিকে প্ৰতিটো ৰাস্তাতে সমানে তদাৰক কৰাটো আমাৰ কাৰণে সম্ভৱ নহয়। আৰু যেতিয়া ৰাইজে ইচ্ছাকৃতভাৱে যেতিয়া লকডাউনটো নামানি পেলাই ওলাই আহে বিভিন্ন বাহানা লয়, তেতিয়া তাৰ পৰা ডেফিনেটলি আমাৰ অসুবিধা হয়। মই ৰাইজক একচুৱেলি এটা অনুৰোধ জনাইছো যে চৰকাৰৰ ফালৰ পৰা আমাৰ 3 মে'লৈকে যিটো লকডাউনৰ ব্যৱস্থা কৰিছে, সকলো ৰাইজে ঘৰতে থাকক, সুৰক্ষিতভাৱে থাকক আৰু নিজে একচুৱেলি বিভিন্ন বাহানালৈ যেনেকে ওলাই আহিছে একচুৱেলি নিজক ফাঁকি দিছে, বেলেগ একো হোৱা নাই। কাৰণ অসুখটো কাৰ হ'ব? নিজৰ হ'ব। গতিকে নিজক ফাঁকি নিদি নিজে ঘৰতে থাকক, সুৰক্ষিত থাকক, মই ৰাইজৰ প্ৰতি অনুৰোধ। আৰু আশা কৰিছো যাতে আমি তেওঁলোকক বাধা দিয়াৰ কি প্ৰয়োজন আছে, তেওঁলোকে সকলো কথা যিটো জানেই নিজৰ বাবে কৰা কাম, গতিকে আমাৰ বাধাৰ সন্মুখীন নোহোৱাকৈ নিজে নিজৰ ঘৰতে থাকিবলৈ অনুৰোধ জনাইছো।